হাজো সমষ্টিভিত্তিক খেল মহাৰণৰ সফল সামৰণি হাজোত অনুষ্ঠিত হৈছে খেল মহাৰণৰ চূড়ান্ত প্ৰতিযোগিতা দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে বিধায়িকা সুমন হৰিপ্ৰিয়াই ৰাজ্যৰ ক্ৰীড়া ইতিহাসৰ সৰ্ববৃহৎ প্ৰতিযোগিতা খেল মহাৰণ দুদিনীয়াকৈ অনুষ্ঠিত হয় প্ৰথম দিনা অনুষ্ঠানৰ শুভাৰম্ভণি কৰে বিধায়িকা সুমন হৰিপ্ৰিয়াই খেল মহাৰণত হাজো সমষ্টিৰ 20টাকৈ পঞ্চায়তৰ প্ৰায় 2500 নিৰ্বাচিত খেলুৱৈয়ে অংশগ্ৰহণ কৰে এটা আৰম্ভ হ'ব খেলা আপোনালোকে ৰিজাল্ট দেখা পাব যে হাজো ল'ৰা ছোৱালীখিনি কিমান উন্নত কিমান দিন সুপ্ত হৈ আছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ কাৰণে আজি সকলো ফিল্ডলৈ ওলাই আহিছে খেলিবৰ কাৰণে গতিকে সেই প্ৰতিভাখিনি আমি অসমলৈ আগলৈ উলিয়াই লৈ যাম আৰু আশা কৰোঁ আমি সমষ্টিভিত্তিত যেতিয়া যুদ্ধ হ'ব হাজো সমষ্টিয়ে আমাৰ আগভাগ পাব আৰু মেডেল পাব এয়া মোৰ চেলেঞ্জ অল বিধায়ক টু দ্য অল MLAs। নমস্কাৰ আজি আমাৰ হাজো সমষ্টিৰ খেল মহাৰণ অনুষ্ঠিত হৈছে দমদমা হাই ছেকেণ্ডেৰী খেলপথাৰত 3খন খেলপথাৰত অনুষ্ঠিত হৈছিল জনতা হাইস্কুল হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট ডেমক্ৰেটিক আছাম আৰু কৌশিক কলিতা আছানে ভলিবলৰ এথলেটিক্সৰ আছেনে মাইনা ৰিম্পি জুনু আৰু কৌশিক কলিতা আছানে